নমস্কাৰ বন্ধুসকল, মই সুৰজ। মই আপোনালোকক মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। 2019 বৰ্ষৰ ভোটাৰ তালিকাত আপোনাৰ নাম আৰু আপোনাৰ পৰিয়ালৰ নাম অন্তৰ্ভুক্ত হৈছে নে নাই আপোনালোকে এতিয়া অতি সহজতে মোবাইলতে চাব পাৰিব। গতিকে আহক বন্ধুসকল, দেৰি নকৰি আজি ভিডিঅ'টো আৰম্ভ। প্ৰথমে আপোনালোকৰ মোবাইলৰ গুগল ক্ৰমত যাব আৰু ইয়াত আপোনালোকে 3 ডটত ক্লিক কৰি ডেস্কটপ সাইজ সিলেক্ট কৰি ল'ব। তাৰপিছত ইয়াতে আপোনালোকে এণ্টাৰ কৰিব লাগিব ECI অৰ্থাৎ ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়া আৰু এণ্টাৰ কৰি দিব। ইয়াৰ পিছত আপোনালোকৰ এনেকুৱা এটা ইণ্টাৰফেচ খোল খাব, য'ত আপোনালোকে স্ক্ৰল ডাউন কৰি তলত আহিব লাগিব আৰু এইটো অপশ্যনটো অৰ্থাৎ প্লিজ ছিলেক্ট অন ষ্টেটত আপোনালোকে ক্লিক কৰি নিজৰ ষ্টেট আপোনালোকে ছিলেক্ট কৰি ল'ব লাগিব। মই মোৰ ষ্টেট ছিলেক্ট কৰি লৈছোঁ। আৰু ষ্টেট ছিলেক্ট কৰাৰ পিছত আপোনালোকৰ এনেকুৱা এটা পেজ খোল খাব, য'ত আপোনালোকে চিম্পলি স্ক্ৰল ডাউন PDF ইলেক্ট্ৰ ৰুলত ক্লিক কৰিব লাগিব। আৰু ইয়াৰ পিছত আপোনালোকৰ এনেকুৱা এটা পেজ খোল খাব, য'ত আপোনালোকে চিম্পলি নিজৰ ষ্টেট ছিলেক্ট কৰি ডিষ্ট্ৰিক্ট ছিলেক্ট কৰি ল'ব লাগিব। মই মোৰ ডিষ্ট্ৰিক্ট ছিলেক্ট কৰি লৈছোঁ। তাৰপিছত আপোনালোকে লেক ছিলেক্ট কৰি ল'ব লাগিব। আৰু ইয়াৰ পিছত আপোনালোকে পুলিং ষ্টেচন অৰ্থাৎ কোনটো পুলিং ষ্টেচন আপোনালোকে ভোট দিয়ে সেইটো আপোনালোকে ছিলেক্ট কৰি ল'ব লাগিব। আৰু এইটো ছিলেক্ট হোৱাৰ পিছত আপোনালোকৰ মাদাৰ ৰোল একে থাকিব। আৰু ইয়াত আপোনালোকে 55+1 এটা দেখিছে, এইটোত আপোনালোকে কেপচাৰ কোড হয়, এইটো আপোনালোকে প্লাছ কৰি ইয়াতে এণ্টাৰ কৰিব লাগিব। মই এণ্টাৰ কৰি দিছোঁ। আৰু ইয়াৰ পিছত আপোনালোকে ভিউ ৰোলত ক্লিক কৰিব লাগিব। আৰু ডাউনলোড কৰাৰ পিছত আপোনালোকৰ এই PDFটো আপোনালোকে খুলি আপোনালোকৰ ভোটাৰ তালিকাখন 2019 চনৰ ভোটাৰ তালিকাখন আপোনালোকে লাভ কৰিব আৰু আপোনালোকৰ নামসমূহ এই তলত আপোনালোকে চাব পাৰিব। গতিকে বন্ধুসকল, এনেকুৱা ভিডিঅ' পাই থাকিবৰ কাৰণে মোৰ চেনেলটো লাইক কৰক, ছাবস্ক্ৰাইব কৰক আৰু শ্বেয়াৰ কৰক। ধন্যবাদ।